তোমালোকৰ দেউতা মাকহঁতক লৈ আহিবলৈ ক'বা মাক বা দেউতাক আগদিনাখনেই কাটি চাবলৈ ক'বা দেউতা কামলৈ যাব পাৰে ক'বা বুলি চৰকাৰৰ আঁচনি আহিছে পুলি ৰুব লাগিব দেই গছ পুলি আৰু যদি তোমালোকে পোৱা ঘৰত কিবা লাগতিয়াল গছৰ পুলি আছে যদি আনিবা নহ'লে সাঁচি পুলি মই কিনি আনি তোমালোকৰ হতাই ৰুৱাম তেতিয়া স্কুলখনৰ কিবা এটা উন্নত হ'ব আৰু জীৱিকা কৰিব কৃষ্ণচূড়া ৰুব লাগিব আৰু তোমালোকে এটা কাম কৰিবা বিদ্যালয়খন অকল মোৰে নহয় দেউতা মাক ক'বা নীতি নিয়মে বিদ্যালয়খন চাফ চিকুণ কৰি পেলাই আছে প্ৰজেক্টৰ পৰা মানুহ আহিব তাৰমানে তামুলী তোমালোকে বিপদৰ তাত পেলাবলৈ দেউতা মাক নক'বা দেই স্কুলখন গান হোৱাৰ সম্ভাৱনা হৈছে কালি হিমন্ত দাই ফোন কৰিছে স্কুলখন চাবলৈ ইনস্পেক্টৰ আহিব ইনস্পেক্টৰৰ আগত যদি মই গাৰ্জেন দেখাব নোৱাৰোঁ আৰু ষ্টুডেণ্টখিনি মই দেখাব নোৱাৰোঁ কাৰোবাৰ লেট্ৰিন কৰিব লাগিব কাৰোবাৰ গেষ্ট্ৰিং হ'ব সেই দিনটোলৈ যাতে গেষ্ট্ৰিক চেষ্ট্ৰিক ইয়াতে ডাক্তৰো থাকিব লেট্ৰিনো ইয়াত থাকিব তোমালোকৰ দেউতাহঁতক ক'বা মাহঁতকো ক'বা দেই বুলি গাৰ্জেনো মাতিছে আমাকো মাতিছে আৰু সেইদিনা খোৱা বোৱা ইয়াতে হ'ব ইনস্পেক্টৰ আহিব তোমালোকক নাম সুধিব তাৰপৰা সুধিবা তোমালোকে স্কুলখন কেনেকুৱা পাইছা এইদে ক'বা দেই কেনেকুৱা পাইছা আমি ভাল পাইছোঁ বিদ্যালয়খনৰ নাম বেলেগ হ'ব এতিয়া দেই উন্নত পৰিৱেশ বুলি নাম বদলাই দিলোঁ আগত আছিলে সৰ্বনাশ এতিয়া আছে উন্নত বুলি দিয়া হৈছে এতিয়া গাৰ্জেনসকলৰ নামখিনি মই ঘোষণা কৰিছোঁ ৰীতালী গোহাঁই অনুপ্ৰভা গগৈ জয়ন্তী লীলাপ্ৰণন কি নাম দিছে চকু গ'ল সংগীতা বৰা স্নিগ্ধা গগৈ অনুপ্ৰভা মীনামণি নাম সবিতাৰ বিয়নী সংগীতাৰ সুৰণি মেলামণি শইকীয়া মামণি বৰা এইজনী যোগামগ হ'ব সমৰ্ণিতা বৰা উন্নতি বৰা ঘৰতে চুমি বৰা কাকলি বৰা এই মেখেলা দাঙি যোৱা এজনী পোৱা ধুনীয়া হৈ পাইছোঁ ঠিকেই আছে ভালেই হৈছে বাৰু এইবিলাক তোমালোকে স্কুললৈ সদায় ৰেগুলাৰকৈ আহিবা মুখৰ মাত নাই পুনৰ হ'ম বাৰু মই স্কুল তললৈহে যাব হিমন্তই বোলো কিবা এটা দিছিলে আহিব ইনস্পেক্টৰ আগতে কি কৰিবি ল'ৰা ছোৱালী মাতেই নাই হাতত ধৰি এইবোৰ চোৱা আঙুলি চফা নিজেই নোৱাৰিলোঁ লোকৰ কাৰণে নিজৰ মানে কি হ'ল নিজে এতিয়া মানে মই শিক্ষক নহয় দেই মই টিচাৰ বুলি নহয় ল'ৰা ছোৱালীবোৰ এনেই থকাতকৈ মোৰ টাইম পাছ অকণমান মানে কি লিখি দিলে তামোল দিবলৈ অকণমান বুজাবা এই দে মই ভাবিছিলোঁ এনেই গান বজাই স্কুলখন খুলিম কিবা কথাত ভাল পালে ভায়েকৰ হিমন্তই দি দিলেগৈ হেডলাইনত লিখি যে কৰঙাখাট গাঁও পশতুলং পঞ্চায়তত আকৌ এখন স্কুল নতুনতে উৎপাদনিত হৈছে এতিয়া ৰাইজেও ক'লে গাঁওবুঢ়ায়ো ক'লে সকলো পঞ্চায়তেও লিখি দিলে এতিয়া স্কুলখন উন্নত হ'ব এতিয়া গাঁৱত নাহে এইখিনি হৈছে তোমালোকে খালি সকলোৱে মনোযোগ দিলে স্কুলখন ভাল হ'ব আমাৰ গাঁওখন